এইয়া মামা ভাগিন আমি ৱৰ্কআউট কৰিবলৈ আহিছোঁ ক'ত? নৈত, নদীত, জংঘলত ৱৰ্কআউট কৰি এটা ভাল লাগে, কিয়নো ইয়াত একো প্ৰব্লেম নাই, চাৰো তৰফ শান্তি হি শান্তি। সেইকাৰণে আজি আপোনালোকক ভিডিঅ' দেখাম কিহৰ পৰা? জংঘলৰ পৰা। আপোনালোকে ভিডিঅ'টো চাব, এই পোৱালিটোক চাই অকণমান লাইক চাইক মাৰি দিব, কমেণ্ট এটা মাৰি দিব, কিয়নো আমি হয় মামা ভাগিন আহিছোঁ আজি। হিমন্ত মামা নহয় আকৌ দেই, এইটো মিণ্টু মামাহে। এইটো ভিডিঅ'ত মই আপোনালোকলৈ লৈ আহিছোঁ এতিয়া বেছিক বস্তু। বেছিক কিয়নো আপোনালোকক মই বহুত ৱেইট লছ টিপছ দিলোঁ, কি খাব লাগে ক'লোঁ, কি খাব নালাগে ক'লোঁ, আপোনালোকে ৱেইট লছ কৰোঁতে কি কৰিব লাগে কি কৰিব নালাগে এই সকলোখিনি ক'লোঁ, হয় নাই? এতিয়া আমি ৱেইট লছ কৰিবলৈ কি কৰিব লাগিব কি কৰিব নালাগিব আমি গম পালোঁ। বা আমি কোনোবা এটা চাকৰি এটা ল'বলৈ হ'লে বা এপ্লাই কৰিবলৈ হ'লে আমাক কি কোৱালিফিকেশ্যন লাগিব, আমি কি পঢ়িব লাগিব, কি কৰিব নালাগিব, সেইটোতো আমি জানিব লাগিব। সেইটো নজনাকৈ আপুনি থৰি না চাকৰিটোত এপ্লাই কৰিব পাৰিব। এতিয়া আপোনাৰ ছাপ'জ ডিগ্ৰীটো লাগে, আপোনাক চাকৰিৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগে, আপুনিতো 12 পাছ কৰি এপ্লাই কৰি থাকিলে লাভ নাই, হয়নে নহয়? সেইকাৰণে আমি প্ৰথমতে সেই প্ৰচেছখিনি গম পালোঁ যে আমি গ্ৰেজুৱেট হ'ব লাগিব, তাৰপিছতহে আমি চাকৰিটো এপ্লাই কৰিম, বা আমাৰ গ্ৰেজুৱেশ্যনতো 55% লাগিব, তেতিয়া আমি চাকৰিটোত এপ্লাই কৰিব পাৰিম। ঠিক তেনেদৰে আপোনালোকে ৱেইট লছৰ কাৰণে আপোনালোকে গম পালে যে ৱৰ্কআউট কৰিব লাগিব, ভালদৰে খাব লাগিব, ভালদৰে শুব লাগিব, ভালদৰে পানী খাব লাগিব, হয় নাই? এইবিলাক কথা গম পালে। এতিয়া প্ৰথম কথাটো হ'ল যে আপুনি ক্লাছলৈ গৈ পিনি আপোনাক ডাইৰেক্ট একেদিনাই যদি আপোনাক এলজেব্ৰা, ত্ৰিগোণমিতি বা আপোনালোকৰ ছায়েন্সৰ কিবা বা আৰ্টছৰ কিবা ঢেৰ কিবা কিবি শিকাই দিলে আপুনি থৰি নাপাৰিব, নোৱাৰে। আজে বাজে যিটোতো আপুনি শিকিব নোৱাৰে। সেইকাৰণে আপোনালোকে প্ৰথম বস্তুটো কি কৰিব? ক্লাছত গৈ ইণ্ট্ৰডাকশ্যন। আপোনালোকৰ কি হ'ব? ইণ্ট্ৰডাকশ্যন হ'ব। ভাইটি তোমাৰ নাম কি? ভণ্টি তোমাৰ নাম কি? মাষ্টৰেতো ভাইটি ভণ্টি নকয়, ক'ব যে তোমাৰ নামটো কি, তোমাৰ নামটো কি, এনেকৈ সুধিব। আপুনি তাৰ মতে কি দিব? উত্তৰটো দিব, হয়নে নহয়? সেইকাৰণে আজিও আমি এতিয়া গম পাইছোঁ যে আমি ৱৰ্কআউট কৰিব লাগিব, সেইটো গম পালোঁ। এতিয়া তাৰ ইণ্ট্ৰডাকশ্যন মানে ৱৰ্কআউট কৰিবলৈ যোৱা আপুনি প্ৰথমতে কি জানিব লাগিব? সেইটো হৈছে বেছিক বস্তু ষ্ট্ৰেচিং। মানে আমাৰ বডিটো আপোনাৰ মাচলবিলাক কি কৰি ল'ব লাগিব? অলপ ষ্ট্ৰেচ কৰি ল'ব। আপোনালোকে ৱাৰ্ম আপ আৰু ষ্ট্ৰেচিংটো ভালদৰে নকৰিলে আপোনালোকৰ কি হ'ব? বডিত যিমানটো ব্লাড ফ্ল' হ'ব লাগে সেইটো নহয়, বা আপোনাৰ বডিটো যিমান গৰম হ'ব লাগে সেইটো নহয়, বা আপোনালোকৰ মাচলখিনি যেনেদৰে টোন আপ হ'ব লাগে তেনেকুৱাটো নহয়। সেইকাৰণে তেতিয়া কি হৈ যাব? আপোনালোকৰ কি হৈ যাব? ইনজুৰি হোৱা চান্স থাকে। তাৰ কাৰণে আপোনালোকে প্ৰথম গম পাব লাগিব ৱাৰ্ম আপ কেনেকৈ কৰিব লাগিব, ষ্ট্ৰেচিং কেনেকৈ কৰিব লাগিব। তাৰ ওপৰত এটা মই ভিডিঅ' দিয়া আছে, কিন্তু আজি এইটো ভিডিঅ'টো মই আপোনালোকক তাৰে অলপ চমুকৈ দেখাই দিম, যাতে আপোনালোকে সেইখিনি বস্তু ভালদৰে শিকি লয়। কিয়নো যেতিয়া মই সেই ৱাৰ্ম আপৰ ভিডিঅ'টো দিছিলোঁ তেতিয়া অসম পুলিচৰ পূৰা চিঞৰ বাখৰ চলি আছিলে, সেইটো কাৰণে অসম পুলিচৰ ল'ৰা ছোৱালীবিলাকে সেইবিলাক কৰিলে। কিন্তু আপোনালোকে যিসকলে ৱেইট লছ কৰিব বিচাৰিছে, যিসকলে ফিট হৈ থাকিব বিচাৰিছে, তেওঁলোকে হয়তো সেইটো ভিডিঅ' আজিলৈকে চোৱা নাই। সেইকাৰণে আপোনালোকে আজি এইটো ভিডিঅ' চাব, যিটোত মই আপোনালোকক দেখাম কেনেকৈ ফুল বডি ষ্ট্ৰেচিং কৰে, কেনেদৰে ৱাৰ্ম আপ কৰিব লাগে, এই সকলোখিনি দেখাম। আৰু আপোনালোকে মোৰ লগতে এইজন বহি আছে দেখিছেনে? এইজন হৈছে মোৰ ভাগিন, মানে আমি মামা ভাগিনে আপোনালোকক এইখিনি কৰি দেখাম। এইটো কাৰণেই দেখাম যাতে আপোনালোকে প্ৰথম যেতিয়া ট্ৰেইনিং কৰে বা প্ৰথম যেতিয়া আপুনি এক্সাৰচাইজ কৰিবলৈ আহিব, প্ৰথম আপোনালোকে কোনবোৰ কাম কৰিব লাগিব, কোনবোৰ কাম কৰিব নালাগিব, এই সকলোখিনি জানি লোৱাটো আপোনালোকৰ বহুত দৰকাৰী। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। প্ৰথমতে আপোনালোকৰ যিকোনো বডি আপোনালোকৰ ষ্ট্ৰেচিং কৰোঁতে আপোনালোকে কি কৰিব লাগে? হয় একদম মূৰৰ পৰা ভৰিলৈকে কৰিব লাগিব, নহয় ভৰিৰ পৰা কি কৰিব লাগিব? মূৰলৈকে। সেইটো মনত ৰাখিব। কেতিয়াও এই কঁকালত কৰিলে বা মূৰত কৰিলে বা ভৰিত কৰিলে বা তেনেকুৱা কেতিয়াও নকৰিব। আৰু এটা কথা, আপোনালোকে একদম আঙুলি মূৰলৈকে আপোনালোকে ষ্ট্ৰেচিং কৰিবলৈ দৰকাৰ নাই। আপোনালোকৰ যিকেইটা মেজৰ মাচুল আছে, মেজৰ মাচুল মানে আপোনালোকে যিকোনো এতিয়া ৰানিং কৰিলে আপোনালোকৰ যিকেইটা মাচুল দৰকাৰ হ'ব, বা আপোনালোকে পুছআপ মাৰোঁতে যিকেইটা মাচুল দৰকাৰ হ'ব, সেইকেইটা মাচুলহে আপোনালোকে ষ্ট্ৰেচ কৰিব লাগে। বা আপোনালোকে যিটো কাম কৰিব তাৰ মতে আপোনালোকে ষ্ট্ৰেচিং কৰিব। বা বেছিকৈ দৌৰিলে আপোনালোকে ভৰিৰ কাৰণে কৰিব, আপোনালোকে বেছিকৈ হাতৰ এক্সাৰচাইজ কৰিবলৈ হ'লে হাতৰ কাৰণে ষ্ট্ৰেচিং কৰিব, তেনেদৰে কৰিব। চ' প্ৰথম আমি ভৰিৰ পৰা কৰিম। ভৰিৰ পৰা কি কয়? এইটো ট'টো আপ।
তাৰপৰা মূৰটো ক'ত লগা ইয়াত আঁঠুত লগাবলৈ লাগিছে আকৌ চেঞ্জ কৰে এনেকৈ সদায় আপোনালোকে কি কৰিব ভৰি এই আঁঠুটো সদায় একদম চিধা ৰাখিব তাৰপিছতে কি কৰিব মূৰটো আঁঠুত লগাবলৈ চাব তাৰপিছতে এতিয়া আমি কি কৰিম এইটো এইফালে আমি এইটো কি কৰিম এনেকৈ ওপৰলৈ একদম বুকুলে টানি কপি নাথাকিব এনেকৈ একদম পূৰা টানিব লাগিব আকৌ নেক্সট এনেকৈ কৰি টানিয়ে একদম বুকুত লগাব লাগিব হ'ল তাৰপিছতে তেনেকৈ আমি পিছলৈ কৰিব লাগিব কি কৰিব লাগিব এইটো এনেকৈ পিছলৈ বাহিৰত নহয় সেইটো সদায় ভিতৰলৈ এইটো পূৰা ওপৰলৈ এনেদৰে তেনেকৈ আকৌ চেঞ্জ কৰ এনেদৰে কৰিব লাগিব তাৰপিছতে আপোনালোকে আকৌ এনেদৰে কৰিব অলপ টাৰ্ণ হ'ব আকৌ এইটো ভৰি এনেকৈ ওপৰলৈ উঠাই অলপ টাৰ্ণ হ'লে সিফালে কৰিব এনেকৈ কৰি ইফালে কৰি হ'ল এতিয়া গ্ৰইন আছে গ্ৰইনৰ কাৰণে এনেদৰে এবাৰ লেফ্ট চাইডে চাম এবাৰ ৰাইট চাইডে চাম হ'ল তাৰপিছতে আপোনালোকে কি কৰিব লাঞ্জেছটো কেনেকৈ কৰে এনেদৰে কৰি হ'ল এনেকৈ যাব চিধা এনেদৰে হাতখন ইয়াত বহক এইটো পজিশ্যনত আকৌ চেঞ্জ কৰ লেফ্ট লেগ সেইফালৰ পৰাই কৰ এনেকৈ আছ নহয় এইটো কৰি এনেকৈ বেন হৈ দে ইমান মেল এতিয়া বেন ইফালে হৈ যাব ইমানখিনি কৰিলে তাৰপিছতে কঁকাল এনেকৈ চাইডলৈ হ'ল হাতৰ এনেকৈ এইটো এনেকৈ এইখন হাতে এইটো এনেকৈ ঠেলি আকৌ ইটো তেনেকৈ তাৰপিছতে কি কৰিবি এনেকৈ ওপৰলৈ ল'বি আপ আকৌ ডাউন ইয়াত মাটিত লগা হ'ল আকৌ এনেকৈ আপ এনেদৰে আপোনালোকে ষ্ট্ৰেচিং এক্সাৰচাইজবিলাক কৰিব লাগিব তেতিয়া আপোনালোকৰ কি হ'ব গোটেই বডিটো কি হৈ যাব ফ্ৰী হৈ যাব তাৰপিছতে নেক্সট আপোনালোকে যিখিনি ৱাৰ্ম আপ এক্সাৰচাইজ কৰিব তাৰ কাৰণে আপোনালোকৰ বডিটো কি হৈ যাব পূৰা ফ্ৰী হৈ যাব আৰু আপোনালোকে কি কৰিব একদম হয় ভৰিৰ পৰা একদম মূৰলৈকে কৰিব নহ'লে মূৰৰ পৰা ভৰিলৈকে তাৰপিছতে আপোনালোকে নেক্সট এক্সাৰচাইজবিলাক কৰি যাব পাৰিব আৰু এনেদৰে ষ্ট্ৰেচিং কৰিলে আপোনালোকৰ মাছলত ইঞ্জুৰি হোৱা চান্সটো কম থাকে চ' আপোনালোকক মই ৱাৰ্ম আপ কেনেকৈ কৰিব লাগে তাৰ ভিডিঅ' এটা নেক্সট দিম আপোনালোকে ভালদৰে সেইটো ভিডিঅ' চাব সেইখিনি এক্সাৰচাইজ কৰিলে আপোনালোকৰ কি হ'ব গোটেই ফুল বডি ৱাৰ্ম আপ হৈ যাব তাৰপিছতে আপোনালোকে কি কৰিব পাৰিব নেক্সট আপোনালোকে যিখিনি এক্সাৰচাইজ কৰিব লাগে যিখিনি আপোনালোকে ৱৰ্কআউট কৰিব লাগে সেইখিনি ভালদৰে কৰিব পাৰিব আজিলে ভিডিঅ'টো ইমানেই আছিলে আপোনালোকৰ যি প্ৰব্লেম আছে মোক কমেণ্টত জনাওক আপোনালোকে কমেণ্ট কৰক মই আপোনালোকক লগালগ ৰিপ্লাই কৰিম টিল দেন ষ্টে হেপী ষ্টে হেল্ডি